শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। গুড মৰ্নিং সকলোকে, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ যি ভিডিঅ' সেই ভিডিঅ' এটা ধৰ্মক লৈ হ'ব, মানে ধৰ্মীয় এটা অনুষ্ঠান, যি অনুষ্ঠানৰ লৈ হ'ব। তো সকলোৱে আজি নতুন কিবা এটা চাবলৈ পাব। সকলো ৰাইজে মিলি আমি কিবা এটা কৰিবলৈ গৈ আছোঁ, সেই কি কাম সেই সকলোখিনি আপোনালোকে ভিডিঅ'ৰ যোগেদিয়ে চাবলৈ পাব। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ 92 সংখ্যক অধিৱেশন, যি শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। এইবাৰ জোনাই জিলা চিমেণ্ট চাপৰিত হ'ব। আৰু তাৰ কাৰণে আমাৰ এটা আঞ্চলিক এৰিয়া আছে, আমাৰ শ্ৰী শ্ৰী শিৰোমণি আঞ্চলিক, আৰু শ্ৰী শ্ৰী শিৰোমণি আঞ্চলিকে এটা খুব সুন্দৰ কাম কৰিবলৈ গৈ আছে, আৰু সেয়া সকলোৱে মিলি কৰিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি দেখুৱাব গৈ আছোঁ আজিৰ দিনটোত আমি কি কৰিবলৈ গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ, যি কৰ্ম আছে আমি কৰ্মস্থানলৈ গৈ আছোঁ, আৰু সকলোকে আজি দেখুৱাবলৈ পাই নিজেও সুখী হ'ম। যি কৰ্ম আজি আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, খুব এটা সুন্দৰ পৰিৱেশ, এটা খুব মনোমোহা পৰিৱেশ সকলোৱে চাবলৈ পাব। তো সকলোৱে চাই থাকক ভিডিঅ'টো এনেদৰে শেষলৈকে। আৰু সকলোৱে এই দৃশ্য দেখিছে, এয়া গাই নদী হয়। খুব পানী মানে আজি অলপ পানী কমেই হৈছে। তো আমি উপায় নাই, দেখিছে সকলোৱে গামোচা পিন্ধি পাৰ হ'ব লগা হৈছে, যিহেতু পানী কোনোবাখিনি জেগাত খুব দ, কোনোবাখিনি জেগাত বাম। তো সেইকাৰণে সকলোৱে গামোচাই পিন্ধি পাৰ হ'ব লগা হৈছে, যিহেতু বেলেগ বস্ত্ৰ পিন্ধি বেলেগ কাপোৰ একো অনা হোৱা নাছিলে। তো সকলোৱে এনেদৰে যি অনা হৈছিলে সেয়াই পিন্ধি পাৰ হ'ব লগা হৈছে, আৰু পাৰ হৈ আমি সিপাৰ হ'ব লাগিব। আৰু পানীৰ সোঁত দেখিছে, পানীৰ সোঁতো যথেষ্ট আছে। সেইকাৰণে আমি কিছু লোকে আগে আমাক ৰাস্তা দেখাই গৈছে, আৰু আমি পাছে এনেদৰে গৈ আছোঁ। চ' আমি এতিয়া নদী পাৰ হৈ গ'লোঁ, দেখিছে সকলো। আৰু কি কামত গৈ আছোঁ সকলোখিনি দেখাম অলপ পাছত। তো কি কামত গৈ আছোঁ চবেই চাব। এয়া দেখিছে আমি পাৰ হ'লোঁ এইখন নদী। এইফালে দুজন আহি আছে, আমি মোটামুটি 10-12 জনৰ, তাতো মোটামুটি বহুত যথেষ্ট সংখ্যক মানুহ আছে। কি কাৰণে আছে, আজি কিহৰ কাৰণে ইমানখিনি মানুহ গোট খাইছোঁ, সকলোখিনি কথা ক'ম, কিন্তু তাত গৈ কৈ আছোঁ। তো তেতিয়ালৈকে তাত পোৱাৰ সময়লৈকে চাই থাকক ভিডিঅ'টো। সেইটো থাকিব আৰু ইয়াত সোমাইছোঁ অৰণ্য, মাধুৰী অৰণ্য মাজে মাজে আমি গৈ আছোঁ। কিছু সময়ৰ পিছত আমি গন্তব্যস্থান পামগৈ। গন্তব্যস্থানত আমি অকণমান জলদি কৰাৰ পিছত ঠাণ্ডা বতৰটো চৰবতৰ ব্যৱস্থা কৰিছে যে পানী নহয়, ডাঙৰ পথো নহয়। মাধুৰী জিন্দাবাদ, জিন্দাবাদ। তোৰ পেলাইবি নহ'লে পৰি যাব, পাবগৈ আকৌ। আৰু ইতিমধ্যে আমি সেইখিনি জেগা আহি পাইছোঁ। দেখিছে আপোনালোকে সৌ দূৰণিত এখন তিৰপাল, আৰু তিৰপালৰ তলতে সকলো ৰাইজ গোট খাইছে মানে কাম কৰাসকলে কাম কৰি আছে। আমাৰ অহা কিছু পলম হ'ল, সেয়া আমি দেখুৱাবলৈ গৈ আছোঁ। ইয়াৰ সকলো ৰাইজে মাদুৰী কাটি আছে, আৰু এয়া হৈছে মাদুৰী। এয়া আইভাৱ সমষ্টই কটা মেলাও আৰম্ভ কৰি আছে। এয়া হৈছে মাদুৰী, আৰু এই মাদুৰী সকলোৱে, কিছুসকলে বান্ধি আছে, কিছুসকলে কাটি আছে।
আৰু এয়া আমাৰ চৰপতৰো ব্যৱস্থা কৰা হৈছে। তো এয়া চৰপত সকলো ৰাইজৰ কাৰণে দিয়ে। অনাই আনি আছে, বোকাই বকি আছে। এয়া আমাৰ কৃষ্ণ হয়। এয়া আমাৰ সভাপতি সম্পাদক সকলোৱে আজি নিজৰ কাম বন সকলো বাদ দি আজি কাম লাগি আছে, মাধুৰিকতা কাৰ্যত লাগি আছে। এয়া কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আমাৰ সোণাৰী জিলা শাখাৰ আতিথ্যত চিমেণ্ট চাপৰি চেৰেন পথাৰত অহা 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ 10, 11, 12 তাৰিখে অনুষ্ঠিত হ'ব। সেই অধিৱেশন ভাগিক লক্ষ লক্ষ ভকত বৈষ্ণৱৰ উপস্থিত হ'ব। সেই ভকত বৈষ্ণৱসকলৰ থকাৰ শিবিৰ বনাবৰ কাৰণে ইতিমধ্যে 152টা শিবিৰ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু সেই শিবিৰসমূহ নিৰ্মাণ কৰিবৰ কাৰণে শিবিৰসমূহৰ বেৰ ইত্যাদি দিবৰ কাৰণে আমি আজি ইয়াত শ্ৰী শ্ৰী শিৰোমণি আঞ্চলিক শাখা সমিতিৰ সৌজন্যত নিলখৰ এই গাই নদীৰ পাৰত যি মাদুৰী বন, সেই মাদুৰী বন কটাৰ কাৰ্যসূচী আমি আজি ইয়াত সমাপন কৰিছোঁ। হওক শিৰোমণি আঞ্চলিক শাখাৰ গোটেইকেইখন প্ৰাথমিকৰ ভকত বৈষ্ণৱ আহিছে, আহি ইয়াত সমবেত হৈছে, সমবেত হৈ মাদুৰী কটা পৰ্ব আৰম্ভ কৰিছে, চলি আছে। আমিতো কাম কৰি আছোঁ সকলোৱে ইয়াত, সকলো ভকত বৈষ্ণৱসকলে মিলি একেদৰে বহুতখিনি কাম কৰিছে। এয়া আমাৰ মহিধল আঞ্চলিকৰ পৰা আহিছে। আমাৰ খুব সুন্দৰ পৰিৱেশ, আজি উপস্থিত থাকি ভাল লাগিছে। আৰু এনে এটা পৰিৱেশ সকলোৱে লগত সকলোৱে মিলি এটা এনেকুৱা সুন্দৰ পৰিৱেশত ভকতসকলৰ কাৰণে শিবিৰ নিৰ্মাণ কৰিবৰ কাৰণে মাদুৰী কাটিছে। এয়া দেখি ইয়াত উপস্থিত হৈ খুব এটা আনন্দৰ পৰিৱেশ, খুব ভাল লগা এটা পৰিৱেশ। তাৰ লগত আৰু এজন আহিছে, আমি তেখেতৰ পৰা জানিম কেনেকুৱা লাগিছে বাৰু। চাওকচোন আপুনি আহি পিনে কেনেকুৱা লাগিছে সেইটোৱে কওক। বৰ সুন্দৰ লাগিছে পৰিৱেশ, সকলো ৰাইজ উৎসাহেৰে ওলাই আহিছে, অধিৱেশনৰ বাবে মাদুৰী কৰিছে, বৰ ভাল লাগিছে। আমি মাদুৰী শুনি আছোঁ, সকলোৱে নিজৰ নিজৰ কাম কৰি আছে, নিজৰ নিজৰ মাদুৰী কাটি আছে। আৰু আমি একলগে কেৰি কৰি আছোঁ, আমি মাদুৰী ৰাখিছোঁ। সকলোৱে কৰ্ম কৰি আছে। আৰু আমাৰ শেষত এয়া আহাৰ বনোৱা মেলা কৰা হৈছে। সকলো ভকত বৈষ্ণৱ এতিয়া একেদৰে একেলগে বহি সকলোৱে প্ৰসাদ খোৱাৰ আৰম্ভ কৰিব। এয়া দেখিছে সকলো ৰাইজ আহি বহিছে। আৰু সময়ো এতিয়া ঠিক 3 বাজিলে, সন্ধ্যা হওঁৰ আগে আগে সকলোৱে এনেদৰে একেলগে বহিছে। আৰু সকলোৱে একেলগে বহি যি আহাৰ এতিয়া খোৱাৰ কাৰণে, যি ৰাইজসকলৰ কাৰণে যি কষ্ট কৰিছে আজি দিনজোৰা, সকলোকে খুৱাবৰ কাৰণে ব্যৱস্থা কৰিছে। এয়া আমাৰ খুব সুন্দৰ আজিৰ প্ৰসাদ। এয়া ভাত, দালি, ভাজি সকলোৱে গ্ৰহণ কৰিবলৈ লৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক নলবাৰী অধিৱেশন জোনাই জিলা শাখাই আমন্ত্ৰণ জনোৱা হৈছিল আজিৰ পৰা প্ৰায় 10 বছৰ আগতে। যোৱা বছৰ অনুষ্ঠিত হ'বলগীয়া আছিল যদিও কৰোণাৰ পৰিপ্ৰেক্ষিতত
আমি এবছৰৰ পিছত অধিৱেশন অনুষ্ঠিত কৰিবলগীয়া হ'ল আৰু সেই অধিৱেশনৰ সাধাৰণ শিবিৰসমূহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰী শিৰোমণি আঞ্চলিক শাখাৰ সহযোগত ৰাইজৰ জিলা অঞ্চলৰ ৰাইজৰ সহযোগত আজি সাধাৰণ শিবিৰসমূহ নিৰ্মাণ কৰাৰ যি মাদুৰীপাত পতাৰ শ্ৰমদান কাৰ্যসূচী পতা হৈছিল সেৱক সেৱিকা নাইবা সমস্তজনৰ পুনৰ সহযোগিতাত আজি কাৰ্যসূচী সফল সামৰণ কৰা হৈছে আৰু ভকতৰ এই সঁহাৰিৰে আমি আজি উপনীত হৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক মলৰ অধিৱেশনভাগি সফল এক সোণালী আখৰে ইতিহাসত লিখিব পৰা অধিৱেশন অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখি ভক্তপ্ৰাণ বৈষ্ণৱৰ চৰণত আমি সেৱা জনাই সকলোৰে অধিৱেশনলৈ আমন্ত্ৰণ জনাই আমি সকলোৰে চৰণত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। এতিয়া আপোনালোকে যিমানবোৰ আমাৰ কাৰ্যসূচী দেখিলে, আমাৰ আজি মূল কাৰ্যসূচীটো আছিলে মাদুৰী কটা। আমি মাদুৰীসমূহ কাটিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 92 সংখ্যক বাৰ্ষিক অধিৱেশন হ'ব, অসম উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আমাৰ যি ভকত বান্ধৱসকল আহিব, তেখেতলোকে ৰাতি থাকিবৰ বাবে আমাৰ যিবোৰ শিবিৰ নিৰ্মাণ কৰা হয়, সেই শিবিৰসমূহৰ বেৰসমূহ তৈয়াৰ কৰিবৰ কাৰণে আমি এখন আঞ্চলিক শ্ৰী শিৰোমণি আঞ্চলিক শাখাই আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি শিবিৰ নিৰ্মাণৰ কাৰণে বেৰবিলাক বনাবৰ কাৰণে আমি মাদুৰী কাটিম। আমি মাদুৰী কটা কাৰ্যসূচীবিলাক আজি আৰম্ভ কৰি আমি ইতিমধ্যে সমাপ্ত কৰিলোঁ। কিন্তু আপোনালোকে চাই থাকিব, ইয়াৰ পাছত আমি আৰু এদিন কটা কাৰ্যসূচী আৰম্ভ কৰিম আৰু প্ৰত্যেক মুহূৰ্ততে আপোনালোকে মাদুৰী কেনেকৈ কাটোঁ, আমি মাদুৰী কেনেদৰে শিবিৰ নিৰ্মাণ কৰোঁ, সকলোবিলাক চাই। আৰু শেষত এই ভিডিঅ'ৰ যোগেদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন য'ত জোনাই জিলাই আয়োজন কৰিব, জোনাই জিলাই আতিথ্যত কৰিব, আমি সমস্তজনকে নিমন্ত্ৰণী সেৱা জনালোঁ।